Hey guys, good morning. আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ বৰ্তমান ভাল। ল'ৰাটো চাবাচোন আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কোনো ব্লগ মানে ডেইলি ব্লগ নহয়, এটা সৰুকৈ ব্লগ আৰম্ভ কৰিম। আপোনালোকে চাই যাতে ভাল পায়। এতিয়া আমি দোকান যাব লৈছোঁ, মানে ডিম আনিবলৈ যাওঁ। আপোনালোকে ব্লগটো ৰেগুলাৰ চাই থাকিব বুলি আশা ৰাখিছোঁ। চ' বাই বাই। হেল্ল' গাইজ, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বৰ্তমান 11টা বজাত আৰু এতিয়া বাজিলে 3টা। মানে ষ্টাৰ্ট কৰি ভিডিঅ' বনাবই পৰা নাই সময়। এফালে আলহীও আহিলে, মানে আমাৰ পেহাহঁতৰ ল'ৰাজনো আহিলে। সিহঁতক ভাত পানী বনাই খুৱাই মেলি সময়ে পোৱা নাই। এতিয়া ভাবিছোঁ এতিয়া আজি ডেইলি ব্লগ হিচাপে সেইকাৰণে বনোৱা নাই, জাষ্ট মেগী খোৱা দেখুৱাম আপোনালোকক। বনোৱানো কি, এনেই বইল কৰিম। আৰু এইকেইদিনাই বহুত বেছি তেল মৰা মাছ মাংস খোৱা হৈছে, সেইকাৰণে স্বাস্থ্যটো অকণ বেয়া। বাহঁতৰ ছোৱালীজনীয়ে মই মেগী খোৱা ভিডিঅ' বনাম, আপোনালোকে চাব। এতিয়া মই বনাই আছোঁ। হে গাইজ, আজি আমি মেগী খাম আৰু ভিডিঅ'টো সমাপ্ত কৰিম। তো কোনে আগত খাব পাৰে তাকে চেলেঞ্জ কৰিছোঁ। ষ্টাৰ্ট 1 2 3 খোৱা। মেগী ঠাণ্ডা হৈ যায়, খাম ব'ল। টেষ্টি আছে। বেলেগ একো নাই দিয়া, জাষ্ট পানী বইল কৰিছোঁ আৰু ওপৰতে গাজৰ কাটি দিছোঁ, ৰুটি দিছোঁ। Sorry guys, 1 minute কাৰণে বেয়া কৰিছিলে। হৈছেনে? চ' গাইজ, ভিডিঅ'টো কাটাই খাই হ'ল, ইমানতে সমাপ্ত কৰোঁ। আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ সৰু সুৰা চেনেলে গৈ সেইটো বহুত ডাঙৰ কৰিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। সেইবাবে দেহাও যে আমনি কৰি আছে, দীঘল ভিডিঅ' বনাবলৈ পৰা নাই, এইকেইদিনা বেয়া নাপাব। আৰু আমাৰ ভিডিঅ'বোৰ যাতে